নমস্কাৰ। ডিব্ৰুগড় কোৰ্টৰ এডভোকেট অখিল বৰুৱা তেখেত ঢুকালে। তেখেতে কোৱা কৌতুক এটা কওঁ। আজি 15 আগষ্ট বুলি তেখেতক শ্ৰদ্ধাৰে সোঁৱৰিছোঁ। মানে কি হ'ল, মাৰোৱাৰী মানুহ এজন ঢুকালে। মানে যমদূতে তেখেতক লৈ গৈছে স্বৰ্গলৈ। তো গৈ গৈ স্বৰ্গ পোৱাৰ আগতেই এটা চাৰিআলি পালে। মানে এটা স্বৰ্গৰ ৰাস্তা, এটা নৰক, এটা বৈকুণ্ঠ আৰু এটা পৃথিৱীৰ পৰা যোৱা ৰাস্তা। চাৰিআলিটো পাই সেই সময়তে মাৰোৱাৰী মানুহজনৰ পাচাব কৰিব লাগিলে। এই যমদূতকেইটাক ক'লে বোলে মই পাচাব কৰোঁ, বোলে যা সেইফালে কিনাৰত গৈ পাচাব কৰ। পাচাব কৰিবলৈ বহিলে নুঠে। তাৰপিছত যমদূতকেইটাই ক'লে, ঐ আকৌ কি কৰিছ? বোলে কথা এটা ভাবিছোঁ। কি কথা ভাবিছোঁ? বোলে ইয়াত পেট্ৰল পাম্প এটা খুলিলে চলিবলৈ নচলে, তাকে ভাবিছোঁ। এতিয়া দ্বিতীয়টো শুনক। দ্বিতীয়টো কোৱাৰ আগতে কথা এটা কওঁ। মানে 27 আগষ্টত মোৰ চেনেলটো 1 বছৰ হ'ব। মানে এক প্ৰকাৰ বাৰ্থডে আৰু। মানে কেক চেক কটাকটি নহ'ব, প্ৰেজেণ্ট লোৱাটো হ'ব। এতিয়া দ্বিতীয় কৌতুকটো শুনক। মানে 3 গৰাকী মাইকী মানুহ ঢুকালে। ঢুকোৱাৰ পিছত এই 3 গৰাকী মানুহৰ হাজবেণ্ড কেইজনো কিছুদিনৰ পিছত 3জন ঢুকালে। এই স্বৰ্গত মানে এই যমে সিহঁতক বিচাৰ কৰিছে এই মানুহকেইজনক। প্ৰথমজনক সুধিলে যে তোৰ প্ৰেম কাহিনী কচোন। তেতিয়া প্ৰথমজনে কৈছে যে মই 10জনীৰ লগত প্ৰেম কৰিছিলোঁ, এজনীক বিয়া পাতিলোঁ। ঠিক আছে বোলে, তোক এই চাইকেল এখন দিছোঁ, স্বৰ্গ ফুৰিয়া। তাৰপিছত দ্বিতীয়জনক সুধিলে, কহ তোৰ প্ৰেম কাহিনী কহ। দ্বিতীয়জনে ক'লে যে মই 5জনীৰ লগত প্ৰেম কৰিছিলোঁ, বিয়া এজনীকহে কৰিলোঁ। আচ্ছা, তেতিয়াহ'লে শুন, এইখন স্কুটি ল, তই স্বৰ্গ ফুৰিয়া। 3 নম্বৰটোক ক'লে, কহ তোৰ প্ৰেম কাহিনী কহ। বোলে মই এজনীৰ লগতে প্ৰেম কৰিছিলোঁ আৰু সেইজনীকেই বিয়া কৰিলোঁ। ঠিক আছে, তই এই মাৰুতি 800 ল আৰু স্বৰ্গ ফুৰিয়া। তিনিওটা স্বৰ্গ ফুৰিবলৈ গ'ল। ঘূৰি আহি তিনিওটা লগ হ'লহি। এই মাৰুতি 800 লোৱাটোৱে বৰ দুখ মনেৰে আছে। তেতিয়া এই চাইকেল লৈ যোৱা আৰু এই স্কুটি লৈ যোৱাটোৱে সুধিছে, তই ইমান মন মাৰি আছ কেলে? বোলে চা, মই গাড়ী লৈ ঘূৰি ফুৰোঁতে দেখিছোঁ মোৰ মানুহজনীয়ে চাইকেল লৈ ঘূৰি ফুৰিছে তাত। তাৰ মানে তাৰ মানুহজনীয়ে 10টাৰ লগত প্ৰেম কৰিছিলে, আজিহে গম পাইছে।